নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ মই আহিলোঁ প্ৰশান্ত। বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু আজি ভিডিঅ'টো হৈছে জীৱনত বিজ্ঞানে কি কি উপকাৰ কৰিছে, কি কি অপকাৰ কৰিছে, তেনেকুৱা ধৰণৰ কিছুমান কথা লৈ আহিছোঁ বন্ধু। জল, স্থল, আকাশ, বতাহ সকলোতে জানো নহয় বন্ধুসকল বিজ্ঞানৰ ৰাজত্ব। হয় বন্ধুসকল, সেই বিজ্ঞানৰ ৰাজত্বৰ বিষয়ে আজি কথা পাতিবলৈ আহিছোঁ। বন্ধুসকল, ৰাতিপুৱা শুই উঠাৰ পৰা নিশা টোপনি যোৱালৈকে আমাৰ প্ৰতিটো কামেই বিজ্ঞানৰ ধাৰা অপৰিহাৰ্য নহয় জানো বন্ধুসকল? এতিয়া আমি কথা পাতিম বিজ্ঞানৰ ধাৰা আমাৰ উপকাৰ কি হৈছে, বিজ্ঞানে আমাক উপকাৰ কেনেকুৱা ধৰণৰ উপকাৰ কৰিছে বাৰু। হয় বন্ধুসকল, বিজ্ঞানৰ উপকাৰিতাবোৰ এনেকুৱা ধৰণৰ, বিজ্ঞানে আজি আমাৰ পৃথিৱীখনক এক ক্ষুদ্ৰ গাঁৱলৈ ৰূপান্তৰিত কৰিছে আৰু বিশ্বৰ যিকোনো প্ৰান্ততে ঘটা বাতৰিসমূহ আমি সহজতে পাওঁ, হয়নে বন্ধুসকল? সেইবোৰ আজি আমাক বিজ্ঞানে কি কি দিয়া নাই, চাগে 10-20টা বছৰৰ পিছত কেনেকুৱা ধৰণৰ পৃথিৱীখন হয় আমি নাজানো। চ' আমি অনুমান কৰিব পাৰোঁ এখন বেলেগ পৃথিৱীৰ ৰূপ ল'ব আৰু সেই পৃথিৱীখন প্ৰতিখন বিজ্ঞানৰ ধাৰাই হ'ব। অটো যাবলৈ বহুত অসুবিধা হয় মানুহৰ। এতিয়াতো অসুবিধা নহয়, এতিয়া প্ৰতিটো ধৰণৰ আৱিষ্কাৰবোৰৰ পৰা আমাৰ বহুত ধৰণৰ সুবিধা হৈছে, যেনে ধৰক এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ যাতায়ত, ইয়াৰ পৰা আন ঠাইলৈ কথা পাতিবলৈ আমাৰ টেলিফোন, তেনেকুৱা ধৰণৰ বহুত আৰু বেলেগ ঠাইত হৈ থকা কিছুমান বাতৰি আমি সহজতে পাবলৈ বন্ধুসকল সক্ষম হওঁ। বিজ্ঞানে মানুহৰ মনৰ পৰা অন্ধবিশ্বাসবোৰ আঁতৰাই, যেনে অন্ধবিশ্বাসবোৰতো আপোনালোকে জানি চাগে আজিৰ দিনত কমিছে, আগতে কমতি হৈছিলে সেইবোৰ নাৰী আপোনাৰ ডাইনী তাৰপিছত কি নহয়, তেনেকুৱা ধৰণৰ সেই অন্ধবিশ্বাসবোৰ আঁতৰি গৈছে। সেইবোৰ ক্ষেত্ৰত আমাৰ খুব উপকাৰিতা হৈছে বন্ধুসকল। আজি চন্দ্ৰলৈ ৰকেট পঠিয়াবলৈ সক্ষম হৈছে, কাৰ ধাৰা সক্ষম হৈছে? বিজ্ঞানীৰ ধাৰা। বিজ্ঞানে গ্ৰহ নক্ষত্ৰৰ সন্ধান দিছে। আজি মানুহে চন্দ্ৰত অৱতৰণ আৰু অন্য গ্ৰহত মানুহৰ বসতি সম্ভৱ কৰিবলৈ বহুতো চেষ্টা কৰি আছে আৰু এই আমাৰ চিকিৎসা বিজ্ঞানত বহুতো আমূল পৰিৱৰ্তন আনিছে বন্ধুসকল। আপোনালোকে অকণমান উপকাৰিতা কথাবোৰ জানিলে। এতিয়া আমাক বিজ্ঞানে কেনেকুৱা ধৰণৰ অপকাৰ কৰি আছে, কেনেকুৱা ধৰণৰ ধৰক বহুতো ধৰণৰ অপকাৰ কৰি আছে। উপকাৰ কৰিলে অপকাৰ কৰিবই। যিদৰে আমাক বিজ্ঞানে সভ্যতাৰ শিখৰলৈ লৈ গৈছে, ঠিক সেইদৰে আমাক কিন্তু একদম ধ্বংসৰ পৰ্যায়লৈ কিন্তু আমাক বিজ্ঞানে লৈ গৈছে। অস্ত্ৰ শস্ত্ৰ, বাৰুদ, বোমা বাৰুদ, তেনেকুৱা ধৰণৰ বস্তুবোৰে আমাৰ মাজত এক হতাশা সৃষ্টি কৰিছে বন্ধুসকল। হয়, সেই বস্তুবোৰ এতিয়া পাৰমাণৱিক এটা জীৱন নিমিষতে ধ্বংস কৰি দিব পৰা ক্ষমতা বোমা বাৰুদৰ বন্ধুসকল, তেনেকুৱা ধৰণৰ বস্তুবোৰ আমাৰ বিজ্ঞানে এতিয়া সৃষ্টি কৰি আছে। বন্দুক ধৰক, এনেকুৱা ধৰণৰ আৱিষ্কাৰে মানুহৰ জীৱনত চৰম হতাশা বন্ধুসকল। কল কাৰখানা আৱৰ্জনাই আমাৰ বায়ু প্ৰদূষণ কৰি ভূত্য বসুন্ধৰালৈ চৰম বিপৰ্যয় চপাই অনা নাই জানো বন্ধু? হয় বন্ধুসকল, বিজ্ঞানৰ অকণমান অৱদান আপোনালোকক ভিডিঅ'ৰ দ্বাৰা জনাবলৈ প্ৰস্তুত কৰিলোঁ ভিডিঅ'টো বন্ধুসকল। আৰু ধৰক ভাল দিশ বেয়া দিশ দুয়োটাই আছে। ভালটো সদায় বাছি ল'ব লাগে, বেয়াটো সদায় যাব দিব লাগে। এখন কাণে শুনি ইখন কাণে বেয়াটো আঁতৰাই দিব লাগে। ডাইনী হত্যা বুলি এগৰাকী নাৰীক ডাইনী লম্ভিছে, এইবোৰ কি ধৰণৰ নাৰী হত্যা, এনেকুৱা ধৰণৰ বহুত ধৰণৰ ঘটনা হৈ থাকে আৰু সেই ঘটনাবোৰ আপোনালোকে দেখিলে আচৰিত। মানে আমি যেতিয়া নিউজত চাওঁ বাতৰিবোৰ, তেতিয়া ভাবোঁ এইবোৰ কি হৈছে, কেনেকুৱা ধৰণৰ মানুহ। চ' ফাইনেলি সেইবোৰ আজিকালি সেই অন্ধবিশ্বাসবোৰ মানুহৰ দ্বাৰা আঁতৰিব খুজিছে। খুব ভাল কথা বন্ধু। বেমাৰ হ'ব, কিছুমান প্ৰব্লেম হ'ব, তাতে ভূত লম্ভিলে তেওঁক জাৰি ফুকি কেনেকুৱা ধৰণৰ আচৰণ কৰে, সেইবোৰ দেখিছে। সেইবোৰ আচলতে একোটা মই ভাবোঁ অন্ধবিশ্বাস বুলি ভাবোঁ বন্ধুসকল, মই ভাবোঁ। চ' কিছুমানে বিশ্বাস কৰে, তেওঁলোকৰ বাবে একো নাই। বিশ্বাস কৰাসকলে কৰি ভুল বুজি পিনে হত্যা কৰে। গোটেই গাঁৱৰ ৰাইজে ডাইনী হত্যাটো বহুত ডাঙৰ এটা মই দেখিছোঁ। কি হয় মানে, এগৰাকী নাৰীক এবাৰ ডাইনী লম্ভিলে, মানে কি ডাইনী লম্ভিলে বুলি কৈ তেওঁ কি কয়, গাঁৱৰ ৰাইজে খেদি গাঁৱৰ পৰা উলিয়াই তেওঁক হত্যা কৰি পেলাই বন্ধুসকল। যদি ভিডিঅ'টো চাই আছে তেন্তে ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰি বন্ধুসকল। মানুহে ডক্তৰৰ ওচৰলৈ নগৈ পিনে জৰা ফুকা কৰিবলৈ যায়, কিন্তু আজিৰ দিনত সেইটো এটা বেলেগ এটা উল্টা ধৰণৰ হৈ গৈছে। আজিকালি মানুহৰ প্ৰথম ডক্তৰৰ ওচৰলৈ গ'লে দিনত যদি সাপে খুটা দৰৱ ওলাই গ'ল আজিৰ দিনত। আগত নাছিলে বাৰু, আগত সেইখিনি জৰা ফুকা কৰি সাপে খুটিলে বুলি ক'লে আপোনাৰ নৈত উটুৱাই পঠিয়াই দিয়ে এনেকুৱা। কোনোবাই বেজে যদি পায় তেন্তে সেই বেজজনে তেওঁক পাই পিনে যদি ভাল কৰিব পাৰে, তাৰ কণ্টেক্ট নাম্বাৰ সকলোবোৰ বস্তু দি পঠিয়াই। ফিংগাৰ প্ৰিণ্ট আহিলে, আগতনো ক'ত এইবোৰ ফিংগাৰ প্ৰিণ্ট আছিলে।
ঠিক তেনেদৰে আই টু আই কণ্টেক্ট কৰি বহুত বেলেগ ধৰণৰ পৃথিৱী এখন হ'ব। হয় বন্ধুসকল, আমি সময়ৰ লগে লগে আমিও সলনি হ'ব হৈছে। আমিও নিজক সলনি কৰিব লাগিব। প্ৰতিদিনে আমি নিজক সলনি কৰি নিজে আগুৱাই যাব লাগিব, হয়নে বন্ধুসকল? প্ৰতিটো ক্ষেত্ৰতে আজি মটৰ চাইকেল, টেলিফোন আদিকে ধৰি প্ৰতিটো বস্তুৱে আমাৰ বিজ্ঞানৰ ধাৰাই বিজ্ঞানক আদৰি নলৈ আমি অন্ধবিশ্বাসবোৰ আদৰি ল'ম জানো বন্ধুসকল? অন্ধবিশ্বাসবোৰ আঁতৰি বিজ্ঞানক আদৰি লোৱাটোৱে হৈছে আমাৰ বৰ্তমান। এতিয়া ধৰক বিজ্ঞানৰ ধৰা টেলিফোনৰ পৰা আমাৰ কি সুবিধা আছে? টেলিফোনৰ পৰা আমি আজি এই ঠাইৰ পৰা ধৰক আজি অসমৰ পৰা নাগালেণ্ডৰ খবৰ, এনেই জাষ্ট কথাটো কৈছোঁ, তেনেকুৱা ধৰণৰ আমি দূৰৰ খবৰটো আমি অতি সহজতে 1 মিনিটত পাবলৈ সক্ষম হওঁ বন্ধুসকল। ঠিক তেনেদৰে মটৰ চাইকেল গাড়ী আমি যাতায়াত কৰিবলৈ বহুত সুবিধা হয়। এই ঠাইৰ পৰা অতি সোনকালে পাবলৈ আমাৰ যাতায়াতৰ সুবিধা হৈ গৈছে। ঘৰে ঘৰে প্ৰতিটো ঘৰতে আমাৰ গাড়ী, মটৰ চাইকেল তেনেকুৱা ধৰণৰ বস্তুবোৰ হৈছে। যিটো বস্তু মানে কি হয়, আপুনি ভাবি থকা কামটো ৰবটে নিজে অট'মেটিক গম পায়, আপুনি কৰাৰ আগতেই সেই কামটো ৰবটে কৰিছে বন্ধু কৰি। আজি চাইণ্টিষ্টসকলে আমাক ইমান ধুনীয়া সুবিধা কৰি দিছে, আৰু সেই বিজ্ঞানক আমি বিশ্বাস নকৰি অন্ধবিশ্বাসবোৰ বিশ্বাস কৰিম জানো বন্ধুসকল? কেতিয়াও নকৰোঁ। আৰু আপোনালোকে সেই অন্ধবিশ্বাসবোৰ আঁতৰাই নিয়ক। আজি কিবা এটা হৈছে, আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক, হয়নে বন্ধুসকল? নিজৰ ওপৰত যদি আপোনাৰ বিশ্বাসেই নাই, তেন্তে আপুনি সেই অন্ধবিশ্বাসবোৰ বিশ্বাস কৰিব। বন্ধুসকল সদায় সুস্থ হৈ থাকক, তাৰে কামনা। ধন্যবাদ।